নমস্কাৰ কৃষক বন্ধুসকল, ছায়া লাইভষ্টকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান ফাৰ্মলৈকে গৈ আছোঁ আৰু আমাৰ ঘৰৰ পৰা ফাৰ্ম মোটামুটি 5 কিলোমিটাৰমান হয় আৰু মই সদায় স্কুটিৰে অহা যোৱা কৰোঁ। আৰু মানে দূৰত খোলাৰ এটাই উদ্দেশ্য মানে গাহৰি ফাৰ্ম ঠাইডোখৰ চিলেকশ্যন কৰোঁতে সদায় ঘৰৰ পৰা মানে মানুহ জনবসতিৰ পৰা আঁতৰত হ'ব লাগে, সেইকাৰণে মই অলপ আঁতৰতে বনালোঁ। তাতে মানে 500 মিটাৰ দূৰৰ এলেকাত মানে কোনো মানুহ নাই, সেইকাৰণে তাতে বনাব লগা হ'ল ফাৰ্মখন। আৰু মানুহৰ ওচৰে পাঁজৰে হ'লে মানে অলপ দিগদাৰী হয়, কাৰণ অলপ কমপ্লেইন আহিব পাৰে, সেইকাৰণে মানে মই দূৰত ফাৰ্মখন বনালোঁ। আৰু বৰ্তমান আমাৰ ৰাস্তাটো এইটো মিৰ্জা টু চান্দবী ৰোড নতুনকৈ বনাই আছে আৰু কাম আগবাঢ়িছে বহুতখিনি। চাইডে চাইডে কালভাৰ্ট বনাইছে আৰু এনেকৈ নালা দি দিছে, মানে কালভাৰ্ট মানে এইবিলাক ফুটপাথৰ নিচিনা বনাইছে আৰু ইফালে মানে ওপৰত প্লেট পাই দিছে। এতিয়া বৰ্তমান বৰষুণ যোৱা 2 দিন আহোঁতে মানে এতিয়া অলপমান ৰাস্তাটো বেয়া হৈছে, মানে উপায় নাই আৰু। এতিয়া বৰ্তমান ৰাস্তা ৰ'দ দিলেও ধূলা হয় আৰু বৰষুণ দিলেও মানে পুত হয়। আৰু মই বৰ্তমান আহি পালোঁ ফাৰ্মলৈ। এতিয়া মই সোমাই গৈছোঁ ফাৰ্মলৈ। অলপমান ৰাস্তাৰ পৰা মানে ভিতৰত যাব লাগে। এইখন মোৰ ফাৰ্ম, বহুত দূৰত যে দেখিছে এইখন প্লাষ্টিকৰ তলত এনেকৈ বনাইছোঁ আৰু অলপমান কম খৰচত আপোনালোকৰ আজি এটা নতুন টপিক মানে লৈ বনাইছোঁ। আৰু ফাৰ্মখনৰ পিছফালে মানে এটা নদী আছে, যোনটো বাথা নদী নামেৰে জনা যায়, আৰু ইয়াতে মই গাড়ীখন অলপ পাৰ্কিং কৰি দিওঁ। আৰু ফাৰ্মৰ ভিতৰলৈকে আপোনালোকক মোৰ মানে কনষ্ট্ৰাকশ্যনত কিমানখিনি খৰচ হ'ল আৰু কেনেকৈ বনাইছোঁ ৰুম চাইজবিলাক গোটেইখিনি ফাৰ্মলৈকে গৈ আছোঁ মই এতিয়া বৰ্তমান। আৰু ইয়াতে আমাৰ দমকলটো ইয়াতে বহাইছোঁ আৰু মটৰটো ভিতৰত আছে। আৰু ফাৰ্মখন মানে কিমান চাইজৰ বনাইছোঁ আৰু গোটেইফালে ডিটেইলছ আপোনালোকক পূৰা যিমান কনষ্ট্ৰাকশ্যনৰ মানে কষ্ট যিমান খৰচ হৈছে সেইখিনি গোটেইখিনি জনোৱা হ'ব। ভিডিঅ'টোলৈ শেষলৈ চাই থাকক। আৰু ইয়াতে মই দুডাল মধুৰিআম লগাইছিলোঁ, বৰ্তমান নৰল। এইটো আমাৰ ফিড ৰুম হয় আৰু ইয়াতে কাৰেণ্ট গোটেইখিনি লোৱা হৈছে আৰু নতুনকৈ মানে গোটেইখিনি কৰিব লগা হৈছে। কাৰেণ্টৰ পৰা মটৰ টিউবৱেল গোটেইখিনি আমি নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিয়ে বনাইছোঁ, কাৰণ ইয়াতেতো মানে খালী বস্তি আছিল আৰু চাইডে চাইডে এনেকৈ কল লগাই দিছোঁ। আৰু দিশটো ফাৰ্মৰ দিশটো মই পূবা পশ্চিমাকৈ মানে যেনে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগতে মোৰ মানে ফাৰ্মখনত ৰ'দটো পৰে আৰু গধূলি একবাৰ পৰে। আৰু ইয়াতে মই পিনটো অলপ ওখকৈ বনাইছোঁ, কাৰণ ইয়াতে বাৰিষাৰ দিনত অলপ পানী হয়, সেইকাৰণে মই 4 ফুটমান ওখ কৰি পিনটো বনাইছোঁ আৰু মাটি ফিল আপ কৰি। আৰু এনেকৈ বাঁহ দিছোঁ যাতে কম খৰচত যিমান পাৰোঁ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। 1 ফুট বাঁহ মানে ঢালাই কৰি মানে তলত সোমাই দিয়া গৈছে আৰু এনেকৈ পথালিকৈ তাত ফালিকৈ বান্ধি দিছোঁ। আৰু এইটো মোৰ যিবিলাক পানী ৱেষ্টেজ মানে যোৱাৰ কাৰণে নালাটো বনাইছোঁ। আৰু পাৰিলে ফাৰ্মখনৰ মানে পিছফালে নালাটো বনাব লাগে, কাৰণ তেতিয়া মানে ফাৰ্মখন অলপ চাফ চাফাই ৰখাত সুবিধা হয়। আৰু এইটো নালাটো কিমান 10 ইঞ্চিমান দিয়া গৈছে আৰু পানীটো মানে শ্ল'পিং কৰি দিয়া গৈছে লাষ্টলৈকে। আৰু শেষৰ ফালে দেখাই আছোঁ মই মানে য'ত আমি যিমান বস্তুবিলাক মানে এটা গাঁতা খান্দিছোঁ, তাতে গোটেইখিনি পানী চানী পৰে আৰু বৰ্তমান গাহৰি দানা চানা খাই কোনোবাই শুই আছে, কোনোবাই খাই আছে, এনেকৈ আছে আৰু গোটেইকেইটা। ইয়াতে 3টা হেমচেয়াৰ আছে আৰু এইখন লোহাৰ দৰ্জাখন অলপমান ডাঙৰ হ'ল, 3 ফুট বাই 3 ফুট আছে। অলপমান সৰু কৰিলেও হ'ল মানে মই বনোৱাত অলপমান ভুল হৈ গ'ল। আৰু এইটো এটা ৰুম বনাইছিলোঁ, য'ত মানে মই প্লানিং কৰিছিলোঁ কি মানে ইয়াতে পোৱালি মানে উইনিং কৰাৰ পাছত মানে ইয়াতে ৰাখিম বুলি ভাবিছিলোঁ। এইটো ৰুমটো মোটামুটি মানে 16 বাই 13 ৰুম আছে। ইয়াতে মাজত পাৰ্টিশ্যন লগাই দিলোঁ। বৰ্তমান
এতিয়া সিফালে ইয়ৰ্কশ্বায়াৰ 2টা ৰাখিছোঁ, ইফালে হেমশ্বায়াৰ 3টা ৰাখিছোঁ। মাজত পাৰ্টিশ্যন মানে বাহিৰে এইটো টেম্পৰাৰী চিষ্টেমত বনাইছোঁ, কাৰণ ভৱিষ্যতে এইটো খুলি দিলে মানে মোৰ পোৱালি যিমান উইনিং কৰিম গোটেইখিনি ইয়াতে মই ৰাখিম একেলগে। আৰু এইখন ৱালখন মানে পিন লেভেলৰ পৰা আৰু এইটো ইয়াতে দানা চানা খাই শুই আছে বৰ্তমান। আৰু ইয়াতে দানাৰ পাত্ৰ আৰু পানীৰ পাত্ৰ একেলগে দিওঁ। আৰু পানীটো মই ৱাটাৰ নিপল লগাইছোঁ, প্লাষ্টিকৰ ড্ৰাম ইয়াতে কোণাত লগাইছোঁ, তাতে ইহঁতে পানী মানে ভাল পানী খাব পাৰে। আৰু তলটো ভালকৈ মানে 3x4 গিটি আৰু ভঙা ইটা পাৰিকে মানে ঢালাই কৰিছোঁ। সিহঁতে দানা খাই আছে বৰ্তমান। আৰু ভাল গ্ৰথ কেনেকুৱা হৈছে আপোনালোকে জনাব। হেল্ল', কেনেকুৱা খবৰ চবৰ, ভাল না? দে থাক। আৰু বাকী আপোনালোকে দেখিছে মই বহুত কম খৰচত বনাবলৈ চেষ্টা কৰিছোঁ। মোটামুটি কিমান খৰচ হৈছে, ক'ত কেনেকৈ গৈছে মই গোটেইখিনি লাষ্টলৈকে দি আছোঁ। আৰু ইয়াতো বাঁহৰ পাৰ্টিশ্যন 2 ফুটমান ওখ কৰি ইটা গাঁঠিছোঁ, তাৰে ওপৰত আৰু বাঁহৰ পাৰ্টিশ্যন দিছোঁ। পাছলৈকে মানে মই ইয়াতে লোহাৰ পাইপ দিম বুলি ভাবিছোঁ। আৰু বৰ্তমান মই প্লাষ্টিকেৰে মানে ওপৰৰ ছাদখন বনাইছোঁ। আৰু পাছত মই টিং চিং লগাম আৰু এতিয়া মোৰ অলপমান ফাৰ্মখন আৰু ডাঙৰ কৰাৰ মানে প্লানিং আছে। এতিয়া বৰ্তমান প্লাষ্টিকেৰে মানে বনাইছোঁ। আৰু ইয়াতে এটা খালী ৰুম আছে, এইটোতো বৰ্তমানলৈকে গাহৰি ৰখা নাই। যেতিয়া মানে এতিয়া বৰ্তমান 6টা একেলগে ৰাখিছোঁ। আৰু 1 মাহমান পাছত মানে মই বেলেগ বেলেগ কৰি দিম গোটেইবিলাককে। এইকেইটা ৰুম মানে এতিয়া বৰ্তমান খালী হৈ আছে, 3টা ৰুম আছে ইয়াতে। এইকেইটা ৰুমৰ চাইজ হ'ল মানে 8x13, মানে 8 ফুট বহল আৰু 13 ফুট লম্বা। আৰু ইয়াতে দানাৰ পাত্ৰ বনোৱা হৈছে। আৰু একেখন ৱাল কেইখন মানে 3.5 ফুট দিয়া গৈছে ওখটো, আৰু দুয়োফালে মানে 3 ইঞ্চি গাঁথনি কৰি দুয়োফালে প্লাষ্টাৰ কৰি দিয়া গৈছে। আৰু এইকেইটা ৰুম বৰ্তমান ওপৰতো প্লাষ্টিকখন লগোৱা নাই, বৰ্তমান ডাইৰেক্ট টিং লগাম বুলি ভাবিছোঁ। ইয়াতো এটা খালী আছে ৰুম। বৰ্তমান মানে মই অলপমান ট্ৰায়েল হিচাপত মানে পুহি আছোঁ, কাৰণ এতিয়ালৈকে মই নতুনকৈ ফাৰ্ম খুলিছোঁ। কাৰণ এতিয়ালৈকে মই কেলকুলেশ্যন গোটেইখিনি হিচাপ কিতাপ, দানা কিমান খালে মোৰ আৰু যিমানখিনি খৰচ হৈছে গোটেইখিনি হিচাপ কিতাপ ৰাখি আছোঁ। আৰু ইয়াতে মানে যোনটো আমাৰ নলা বনোৱা হৈছিল, যিবিলাক মানে পানী আৰু মল মূত্ৰ যিখিনি আহে, আৰু এইটো এনেকৈ আহিকে মানে ইয়াতে এটা মানে এটা খাল খনা হৈছে, য'ত মানে এইখিনি পৰি জমা হৈ থাকে। আৰু বৰ্তমান ইয়াতে সদায় চাফ চাফাই কৰি থাকোঁ আৰু বৰ্তমান। আৰু ইয়াতে নেপিয়াৰ ঘাঁহ লগাইছোঁ। ভৱিষ্যতে মোৰ ছাগলীও পোহাৰ মানে প্লানিং আছে। এতিয়াতো নোপোহোঁ, অহা বছৰলৈকে মানে মোৰ প্লানিং আছে। ইয়াতো নেপিয়াৰ ঘাঁহ অলপ লগাইছোঁ। কেতিয়াবা কেতিয়াবা গাহৰিকো কাটি দিওঁ দুপৰীয়া টাইমত, খাই বহুত বঢ়িয়াকৈ খায়। ইয়াতে অমিতা 5ডাল লগাইছোঁ। এতিয়া মই গোটেই হিচাপখিনি মানে ক'বলৈ ওলাইছোঁ। আপোনালোকে বৰ্তমান লেপটপৰ স্ক্ৰীণত আপোনালোকে দেখা পাব। গোটেইখিনি হিচাপ মই নোট কৰা আছে। চিমেণ্ট গৈছে 53 বেগ, তাত গৈছে 21,730 টকা, মানে বালুত গৈছে 2 DI 6,100 টকা, ইটাত গৈছে 2500, 20,500 টকা, আৰু মেটেল মানে গিট্টিত 2 DI 11,600 টকা, আৰু এক্সট্ৰা মানে বম্বু প্লাষ্টিক এইবিলাক মিলাইকে মানে 8,000 টকা গৈছে। আৰু মিস্ত্ৰীৰ খৰচ 40,000, টোটেল 1,07,930 টকা গৈছে। আৰু এনেকৈ আপোনালোকে কম খৰচতে গাহৰিৰ গঁৰাল এটা মানে প্ৰস্তুত কৰি সৰুকৈ হ'লেও মানে এখন ফাৰ্ম বনাব পাৰে। আৰু আগলৈ মই ফিড দানাৰ ওপৰত এটা ভিডিঅ' বনাম, যিহেতু মই গোটেইখিনি মেইনটেইন কৰি আছোঁ। এতিয়ালৈকে কিমান খৰচ হৈছে তাৰ ওপৰতো এটা ভিডিঅ' পাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আগলৈ মানে নতুন নতুন ভিডিঅ' পাই থাকিব। সেইকাৰণে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো বজাই ৰাখিব। আৰু আগলৈ মানে নতুন নতুন টপিক মানে বিষয়লৈকে মই ভিডিঅ'বিলাক বনাই থাকিম। ধন্যবাদ।